সমুখৰ দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। শ্ৰেণীটোৰ শিক্ষাৰ ক্ষেত্ৰখন আপোনালোক যিসকল ইয়াত সন্মানীয় বিশিষ্ট অতিথি এই অঞ্চলটোৰ লগত জড়িত তেখেতসকল জ্ঞাত বা আপোনালোকেও নিজ চকুৰে দেখি আছে, মই আৰু বেছি ব্যাখ্যা কৰিবলৈ নাযাওঁ। চৰকাৰে যথেষ্টখিনি সহায় সহযোগ দিয়াৰ পিছতো যি ধৰণেৰে মানুহৰ আস্থা আৰু বিশ্বাস আমাৰ চৰকাৰী বিদ্যালয়বিলাকৰ ওপৰত ঘূৰি আহিব লাগিছিল, এতিয়াও সেই আস্থা বিশ্বাস ঘূৰি আহিছে বুলি মোৰ মনে নকয়। কিন্তু এইটো ঠিক যে বহু বিদ্যালয় কিন্তু এতিয়াও চৰকাৰী বিদ্যালয় হোৱাৰ পিছতো আমাৰ আস্থা আৰু বিশ্বাস ধৰি ৰাখিব পাৰিছে, ভালকৈ চলি আছে আৰু তেওঁলোকে ভাল ফলাফল কৰিছে। মানুহৰ যিখিনি আকৰ্ষণ, ছাত্ৰ ছাত্ৰীৰ যিখিনি তাত সঁচা অৰ্থত শৈক্ষিক পৰিৱেশ তেওঁলোকে অটুট ৰাখিছে। কিন্তু তাৰ বিপৰীতে একাংশ কিন্তু সম্পূৰ্ণৰূপে বেলেগ দিশত গতি কৰিছে আৰু সেই বিদ্যালয়বিলাকৰ ভৱিষ্যত ইমানেই অন্ধকাৰ হৈ গৈছে। খুব ডাঙৰ ডাঙৰ অসমৰ বহুত ডাঙৰ তেনেকুৱা শিক্ষানুষ্ঠান আছে যিবিলাক বন্ধ হ'ল আৰু বন্ধ হ'বলৈ গৈ আছে। যিবিলাক বিদ্যালয়ৰ পৰা আনকি অসম সাহিত্য সভাৰ সভাপতি ওলাইছিল, এজন নহয় দুজন নহয় ৪-৫জনকৈ সভাপতি সম্পাদক হোৱা বিদ্যালয় এতিয়া অসমত বন্ধৰ দিশত, বাকীবিলাক বাদেই দিয়ক। গতিকে চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকৰ এতিয়া ৰূপ দুটা, এটা খুব ভাল আৰু আনটো খুব বেয়া। কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ যে বেচৰকাৰী খণ্ডৰ যিখিনি আমাৰ বিদ্যালয়, এই বিদ্যালয়বিলাকৰ যি দুটা প্ৰজাতি আছে, এটা হৈছে সম্পূৰ্ণৰূপে মালিকনাধীন এজন মালিকৰ তত্ত্বাৱধানত চলা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু আনটো হৈছে ৰাজহুৱা খণ্ডৰ বিদ্যালয়, য'ত বিভিন্ন শ্ৰেণীৰ মানুহ জড়িত হৈ থাকে, এজন মালিক নাথাকে তাত। এখন বেচৰকাৰী খণ্ডৰ বিদ্যালয় নতুনকৈ প্ৰতিষ্ঠা হৈছে, ইউকেন একাডেমী। মই আহিলোঁ, আজি তেওঁলোকৰ বাৰ্ষিক উৎসৱ আছিল, ভাল লাগিল। আমাৰ ৰাজ্যখনত বিভিন্ন প্ৰান্তত এতিয়া চৰকাৰী খণ্ডৰ বিদ্যালয় যিটো জয়যাত্ৰা, তাৰ সমানে সমানে কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ ওপৰতো মানুহৰ আস্থা আৰু বিশ্বাস পূৰা মাত্ৰাই আছে। এই ইউকেন একাডেমী ইয়াত তেনেকৈ আৰম্ভ কৰা এখন বিদ্যালয় আৰু কেইজনমান ডেকা ল'ৰা লগ হৈ পেলাই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছে। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু এই অঞ্চলটোৰ মানুহৰ আস্থা আৰু বিশ্বাস আদায় কৰি তেওঁলোকে যি ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰিছে, মই তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। তেওঁলোক আগবাঢ়ক আৰু অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ তেওঁলোকে অৱদান আগবঢ়াওক। খুলুং কাটা হৈছে এটা কনচেপ্ট, একেবাৰে সৰু কনচেপ্ট, যিটো আমি ষ্টাৰ্ট কৰিছিলোঁ 2022 চনত। আমাৰ হ'ল কি, আমাৰ যিটো আমি সৰুৰ পৰা যেতিয়া ডাঙৰ হৈছোঁ, আমি আগতে খুলুঙত পইচাটো আমাৰ এটা অভ্যাস আছিল। চ' আমি ভাবিলোঁ কি আমি এই অভ্যাসটো এতিয়া লাহে লাহে ল'ৰা ছোৱালীৰ মাজত যিটো হেৰাই গৈছে, সেইটো আমি আকৌ লৈ আহিব লাগে। চ' আমি কৰিলোঁ কি, আমি যিটো বস্তু আমি দেখা পাই আছিলোঁ যে কি ল'ৰা ছোৱালীবিলাক ক'ৰবাত 5 টকা এটা বাছিল, সেইটো গৈ কিনে চিপছৰ দোকানত থৈ আহিল, চকলেটৰ দোকানত থৈ আহিল। সেই 5 টকাটো বচাব লাগে, আৰু সেই 5 টকাটো বচালে আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনি শিক্ষাৰ খৰচটো ওলাই যায়। আৰু ইয়াত শিক্ষা এডুকেশ্যনটো বহুত বেছি খৰচী নহয়। সেই 5 টকাকৈ বচাই কিনে ল'ৰা ছোৱালীখিনি নিজৰ যিটো এডুকেশ্যনটো যাতে উলিয়াব পাৰে, আৰু যাতে এই পইচা সাঁচাৰ যিটো এটা ভাল স্বভাৱ, সেইটো যাতে ল'ৰা ছোৱালীখিনিৰ মাজত গঢ় লৈ উঠে, তাৰ কাৰণে আমি খুলুং কাটাটো এটা নতুন ট্ৰেণ্ড হিচাপে লৈ আহিছোঁ। কাৰণ ৱৰ্ডটো আমি এনে বেংক হিচাপেও দিব পাৰিলোহেঁতেন, কিন্তু খুলুং শব্দটো এইটো ৰাখিছোঁ যাতে ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি মনত এটা বেলেগ এটা ভাৱ সৃষ্টি কৰে, খুলুং কি খুলুং। চ' ভালেখিনি এট্ৰেক্ট হৈছে ল'ৰা ছোৱালীখিনি। এতিয়া আমি এইবাৰ এইটো এটা এনকাৰেজ কৰিম যে প্ৰত্যেকজন ল'ৰা তাত এটা এটা খুলুং লাগিব,
প্ৰত্যেক বছৰে 18 ছেপ্টেম্বৰত ল'ৰা ছোৱালীবিলাকে সেই খুলুংটো কাটিব চ' কাটিলে আমি চাম যে কাৰ তাত কিমান খুলুঙত কিমান পইচা জমা হ'ল গতিকে এইটো যাতে ল'ৰা ছোৱালীখিনিৰ মাজত ডেভেলপ হয় যে পইচাটো সাঁচিব লাগে আৰু সেই পইচাটো ভৱিষ্যতটো আমি ডেভেলপ কৰিব মেইনলি ফাইনেন্সিয়েল ইণ্টেলিজেঞ্চ সেইটোৰ কাৰণে প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ আজি নীতিমণি শইকীয়া ছাৰ আছিল নিমন্ত্ৰণী অতিথি হিচাপে তাৰপিছত থাকিলে আপোনাৰ ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা এটা আছিল চ' কালি আমাৰ গোটেই স্কুলৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আছে গান গাব কিছুমানে এটা কাৰাটেৰ ভাল এটা অনুষ্ঠান আছে ডান্সৰ অনুষ্ঠান আছে আৰু ৰাতি এটা সৰুকৈ নিমন্ত্ৰিত অতিথিৰ সাংস্কৃতিক অনুষ্ঠান এতিয়া আছে